নমস্কাৰ, সকলোলৈকে ভোগালী বিহুৰ মৰম আৰু শুভেচ্ছা থাকিল। আজিৰ ভিডিঅ'টো খেল-ধেমালিৰ পৰা আৰম্ভ কৰিছোঁ। ভোগালী বিহুৰ উপলক্ষে আমাৰ গাঁৱতে খেল-ধেমালি আয়োজন কৰা হৈছে আৰু আমি সকলোৱে খেল চাবলৈ বুলি আহিলোঁ। এইপিনে আমাৰ পোৱালীবোৰে কাবাডী খেলিছে। ইয়াতে আমাৰ কম্পিটিশ্যন বুলি তেনেকৈ নহয়, সেইবাবে সৰু ডাঙৰ সকলোকে একেলগে খেলিবলৈ দিয়া হৈছে। আটাইবোৰ সৰু সৰুৱে ল'ৰা-ছোৱালী, সেইবাবে তেওঁলোকক ভাল লগাবৰ বাবে কিবা এটা সৰুকৈ প্ৰাইজ দিয়া হ'ব। জনাই নজনাই সকলোৱে খেলিছে, বাৰু তেহেঁতক চায়ো কিবা এটা ভাল লাগিছে। আৰু এইপিনে চাবচোন, খেল চাবলৈ বুলি গাঁৱৰ প্ৰায়ভাগ মানুহেই আহিছে। আজিৰ দিনটোত মাঘৰ বিহু উপলক্ষে প্ৰত্যেক বছৰে খেল-ধেমালি আয়োজন কৰা হয় আৰু আমি সকলোৱে প্ৰত্যেক বছৰে চাবলৈও আহোঁ। ইয়াতে অকল ল'ৰা-ছোৱালীবোৰে বুলিয়ে নহয়, ইয়াতে আমাৰ মহিলাসকলেও অংশগ্ৰহণত ভাগ লয় দেই। আৰু এয়া আমাৰ মহিলাসকলে কাবাডী খেলিছে। আৰু এনেকৈ প্ৰত্যেক বছৰে